हिमन्त विश्वशर्मा फैदों 30 इस्ट क'क्राझार लरेन्स इस्लारि सारनि समस्थियावहाय আমার রাজ্য বিভিন্ন অধিকার বঞ্চিত করে শিক্ষার অধিকার উন্নয়নের অধিকার অধিকার সকলের অধিকার বঞ্চিত করেছে আর এই কারণে আজি আপনারা দেখিবলৈ পাইছে এটা সময় কংগ্রেস সরকারে আমার মহিলাদের আর দুর্নীতি ভ্রষ্টাচার সময় সুখমণি আছে কিন্তু আজি বিজেপি আর এই পর্যন্ত দুর্নীতি মুক্ত করার কারণে হিন্দু কারণে এই পর্যন্ত বিহারী বাঙালি যিমান জনগোষ্ঠী আছে অসমীয়া নাচ যদি সকলো জনগোষ্ঠী একেলগে আহ্বান কৰিব লাগিব এইখন নগৰে আমাৰ এইখন ভাৰত আমাৰ ভাৰত আৰু আমাৰ ভাৰত আমাৰ অসম আমাৰ বেতনৰ আমাৰ মানুহক কৰিব লাগিব মই দীঘলীয়া ভাষণকে আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে যে আজি চৰকাৰে সাহায্য কৰিবলৈ আহিছে এই নিৰ্বাচনৰ বিজয়ৰ পিছত 30 नं इस्ट क'क्राझार लरेन्स इस्लारि सारनि समस्थिनि मानसिफोर गोबां रोजा रोजा बाप रे बाप
আপোনালোকৰ ভাল লাগে নে নাই বুজি ল'ব প্ৰমোদ বড়ো হিমন্ত বিশ্ব শৰ্মা আমি চব একেলগে থাকি আপোনালোকৰ ভাল লাগে নে নাই আমাৰ মনটো সাহস হয় নে নহয় হয় নতুন নীতি কোনো জাতিয়ে ভয় কৰিব নালাগে কোনো ভাষাৰ মানুহে ভয় কৰিব নালাগে সকলোৰে উন্নতি সকলোৰে বিকাশ এইটোৱে হৈছে প্ৰমোদ বড়ো চৰকাৰৰ মুখ্য দায়িত্ব আৰু কৰ্তব্য প্ৰমোদ বড়োৱে এই দায়িত্ব পালন কৰিছে দিল্লীত মোদী কোকৰাঝাৰত প্ৰমোদ বড়ো আৰু দিছপুৰতো যাব লাগিব কোন পদুম আৰু ট্ৰেক্টৰ নৰৈ যাব মিউজিয়াম ট্ৰেক্টৰ যাব দিছপুৰ হ'ব আৰু কোনে ভাগৱতে ঘৰ দেখাব দেই ফুটবলত এতিয়া পাম নাই ঠিক আছে কোনে ঘৰ দেখাব ইমান দিনে আমাক যেনেকে ৰাখিছিল তেনেকে নহয় সকলোৱে মিলা মিছা কৰি থাকিম সকলোৱে ভাই ককাই দৰে থাকিম ঠিক আছে গোটেইখিনি কথা কম আমাৰ কোকৰাঝাৰত বন্ধন বেংকৰ লোন কিমান আছে মাকসকলে কিমান লোন লৈ আছে বন্ধন বেংকত আছে নে নাই আছে ইলেকশ্যনৰ পিছত বন্ধন বেংকৰ